নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনৰ চৌহদ স্বচ্ছ দূত ৰূপে খ্যাত দিব্যজ্যোতি দাসৰ বিনামূলীয়া শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু অসম কেন্দ্ৰীয় সমিতিৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে স্বচ্ছ ভাৰত সাফাই অভিযানৰ অংশ হিচাপে ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনৰ প্ৰাংগণত এক বিনামূলীয়া শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত হয়। শ্ৰমদান কৰে পাখিমাৰিয়া গাঁৱৰ নিবাসী দিব্যজ্যোতি দাসে। উল্লেখযোগ্য যে উক্ত ব্যক্তিজনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নিজৰ প্ৰচেষ্টাৰে বিনামূলীয়া শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনৰ লগতে সংযুক্ত থকা মহকুমা কল্যাণ বিভাগৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত কৰ্মচাৰীগৰাকীয়ে দিব্যজ্যোতি দাসৰ বিনামূলীয়া শ্ৰমদান কাৰ্যসূচীৰ বাবে অসমীয়াৰ স্বাভিমান এখনি গামোচাৰে জনালে সন্মান। দিব্যজ্যোতি দাস মোৰ ঘৰ সংজ্ঞা পঞ্চায়ত অধীনৰ পাখিমাৰী গাঁৱৰ। মই এই কামটো আচলতে মোৰ প্ৰতিভাটো বিকাশ কৰিবলৈ মই চেষ্টা কৰোঁ আৰু এটা কথা ভাবোঁ যে যিমান স্বচ্ছতা হয় আমাৰ সিমানেই আমাৰ মনটো প্ৰফুল্লিত হয়। স্বচ্ছতা অবিহনে আমাৰ মন প্ৰফুল্লিত বা হেৰি নহয়, স্বাস্থ্যই হ'ল স্বচ্ছতাই হ'ল স্বাস্থ্য বুলি ক'ব পাৰি। গতিকে সেই বস্তুটোকে লৈ পেলাই মই যোৱা 2 জানুৱাৰী আমাৰ অনুসূচিত জাতি পৰিষদৰ যুৱ ছাত্ৰ পৰিষদ আৰু জাতি পৰিষদৰ যিটো কাৰ্যালয় সেইটো মই বিনা বেতনে কৰি আহিছোঁ। তেতিয়া তেওঁলোককো মই আকৌ সুধিছিলোঁ যে আৰু কিবা কিবি আছে নেকি। তেতিয়া তেওঁলোকে আঙুলিয়াই দিলে যে ডক্টৰ বি.আৰ. আম্বেদকাৰ সেই ভৱনটি আছে। ঠিক আছে বোলো, তেতিয়াহ'লে মই এদিন আকৌ সেই ফেব্ৰুৱাৰীতে মোক কোনোবা এটা দিন লৈ পেলাই সেইটো মই আগবাঢ়ি যাম কৰ্মক্ষেত্ৰত সেই বুলি কৈ পেলাই সেই ভাবি পেলাই আজি এই কাৰ্যসূচীটো মই কৰিবলৈ সক্ষম হৈছোঁ। মই ইয়াতে এই অফিচৰ কাৰ্যালয়ৰ ছিনিয়ৰ এছিষ্টেণ্ট হওঁ। ইয়াতে আমাৰ আম্বেদকাৰ ভৱনৰ লগতে মানে মহকুমা কল্যাণ বিভাগ কাৰ্যালয়টো আমি এটা স্থানান্তৰিত কৰিলোঁ নিজৰ বিল্ডিঙলৈ আমাৰ ডিপাৰ্টমেণ্টৰ অৰ্ডাৰ মতে। তাৰপিছত গোটেই জংঘল মানে ভৰ্তি হৈ আছিলে। তেখেতে আজি এইখিনি নিজে স্বইচ্ছা শ্ৰমদান কৰিছে আৰু ভাল পাইছোঁ। আমি তেখেতক আদৰণি জনাইছোঁ। তেখেতৰ কৰ্ম আজি আগতে তেওঁ ভৱিষ্যত উত্তৰ কামনা কৰি চাওক, যোৰহাটৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱন, এই ভৱনটি ইমানেই দুখ লগা অৱস্থা। ইয়াত মানে হাবি জংঘলে ভৰপূৰ। ইয়াত গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত হৈছে, কিন্তু প্ৰশাসনৰ কোনো দৃষ্টি নাই। গতিকে এজন মানৱ দৰদী ব্যক্তি বুলিয়ে ক'ব লাগিব। তেখেতে বিনা পাৰিশ্ৰমিকে আহি পেলাই আমাক সুধিছিলে যে আপোনালোকৰ কোনোবা স্থান আছে নেকি, মই এনেকৈ স্বচ্ছ ভাৰতৰ মানে স্বচ্ছ অভিযান এটা মই কৰিব বিচাৰোঁ। কিন্তু আমি তেতিয়া আমাৰ SC বইজ হোষ্টেলটো কৰাইছে, তেখেতে কৰিছে। লগতে আমি ক'লোঁ যে আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনটো এনেকুৱা অৱস্থা হৈ আছে। গতিকে তেখেতে একদম নিজা প্ৰচেষ্টাৰে তেখেতে বিনা পাৰিশ্ৰমিকে আজি শ্ৰমদান কাৰ্যসূচীটো গ্ৰহণ কৰিছে। লগতে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি যোৰহাটৰ আমি প্ৰশাসনক এটা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতলোকে যাতে ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱন এটিও যে আছে যে এইটো তেখেতলোকে মনত পেলাব লাগে আৰু এই ভৱনটি সৰ্বাংগ সুন্দৰ ৰূপত মানে ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। লগতে ইয়াত চাৰিবেৰৰ ব্যৱস্থা নাই, এই চাৰিবেৰৰ ব্যৱস্থা কৰিব লাগে। খোৱা পানীৰ ব্যৱস্থা নাই, কাৰেণ্টৰ ব্যৱস্থা নাই, এইখিনিও প্ৰশাসনে ব্যৱস্থা কৰি দিব লাগে বুলি আমি অনুৰোধ জনালোঁ। শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট।